নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 অক্টোবৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিতে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে বিভীষণ ৰাখিলে ঘৰ বৰবাদ হয়, দল বৰবাদ হয় আৰু ৰাষ্ট্ৰীয় বৰবাদ হয় আৰু বিজেপি ধ্বংস কৰি পুৰণি বিজেপিৰ নেতা কৰ্মীক এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। কিয় বিভীষণ ৰাখিলে ঘৰ বৰবাদ হয়, দল বৰবাদ হয় আৰু ৰাষ্ট্ৰীয় বৰবাদ হয় বুলি মন্তব্য কৰিছে। বিজেপিয়ে ধ্বংস কৰিলে পুৰণি বিজেপিৰ নেতা কৰ্মীক এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। পানীত হাঁহ নচৰা অৱস্থা পুৰণি নেতা বিজেপি কৰ্মী আৰু বিজেপিৰ মাজতো আমাক খবৰ দিয়া মানুহ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু বিজেপি নেতা কৰ্মীয়ে বেয়া পায়, কিন্তু পুৰণি বিজেপিয়ে এতিয়া কংগ্ৰেছক সমৰ্থন কৰে। বিজেপি এৰিবলৈ বহু বিজেপি নেতা কৰ্মী সাজু হৈ আছে আৰু মন্তব্য কৰিছে কংগ্ৰেছ নেতা RP শৰ্মা। হয় বন্ধু বান্ধৱীসকল, RP শৰ্মাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিয়া বুলি কোৱা মানুহৰ ফটোলৈ যাত্ৰা কৰাটো ভুল। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কাৰ্যসূচীত বিৰোধী বিধায়কক নিমন্ত্ৰণ নিদিয়াক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰা। হয় বন্ধু বান্ধৱীসকল, বিধায়কসকলক চৰকাৰী কাৰ্যসূচী নিমন্ত্ৰণ দিয়া থাকে। কংগ্ৰেছ চৰকাৰ থাকোঁতে সকলো বিধায়কক দিয়া হৈছিল, লগতে যোৱা 15 বছৰৰ শাসনত থকাৰ সময়ত আমিও বিজেপি বিধায়কক নিমন্ত্ৰণ দিছিলোঁ বুলি মন্তব্য কৰিছে। আৰু চৰকাৰী কাৰ্যসূচীলৈ প্ৰত্যেকগৰাকী বিধায়কক মতাটো বাধ্যতামূলক, কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় বিধায়কসকলক বাবুকি দিয়ে সমষ্টিৰ কাম নহ'ব বুলি। আৰু অমৃত কলহ যাত্ৰা চৰকাৰী কাৰ্যসূচী গোটেই দেশতে চলিছে আৰু কিন্তু সোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিয়া বুলি কোৱা মানুহৰ ফটোলৈ যাত্ৰা কৰাটো ভুল বুলি মন্তব্য কৰিছে। আৰু কংগ্ৰেছ কৰ্মচাৰীসকলৰ মৰ্মবেদনা বুজি পাব লাগিব বিধায়কসকলে। চৰকাৰী কাৰ্যসূচীত বিৰোধী বিধায়কক নিমন্ত্ৰণ নিদিয়াক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰা। হয় বন্ধু বান্ধৱীসকল, ভূপেন বৰাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, আক্ৰমণকাৰী ইছলামিক সংগঠনক শেষ সকেয়নি ইজৰাইলৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। ইছলামিক সন্ত্ৰাসবাদী য'তেই থাকিব তাতেই লক্ষ্য কৰি ল'ব ইজৰাইলে, আৰু ইজৰাইলী সেনাৰ তৰফৰ পৰা কৰা হৈছে এই ডাঙৰ ঘোষণা। ISISতকৈও ভয়ংকৰ হামাছ সন্ত্ৰাসবাদী সংগঠন, আৰু ইজৰাইলৰ শ লোকক হত্যা কৰিলে হামাছে, আৰু শিশু আৰু মহিলাকো হামাছে কৰিলে অত্যাচাৰ। আৰু হামাছ আৰু ইছলামিক সন্ত্ৰাসবাদীক টাৰ্গেট কৰি আক্ৰমণ চলাইছে ইজৰাইলে, আৰু গাজাৰ বিদ্যালয় মছজিদ আশ্ৰয় লৈছে হামাছ সন্ত্ৰাসবাদীয়ে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। ISISৰ দলে আচৰণ কৰে হামাছে। ইজৰাইলে প্লেষ্টাইনৰ কোনো নাগৰিক লক্ষ্য কৰি আক্ৰমণ চলোৱা নাই বুলি মন্তব্য কৰা হৈছে, আৰু ইছলামিক সন্ত্ৰাসবাদী আৰু হামাছক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ চলাইছিল, লগতে চলাইও আছে বুলি মন্তব্য কৰিছে। আৰু ইছলামিক সন্ত্ৰাসবাদীয়ে য'তেই থাকিব তাতেই লক্ষ্য কৰি ল'ব ইজৰাইলে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আল্লাহু আকবৰ ধ্বনি দি প্লেষ্টাইনক সমৰ্থন। হয় বন্ধু বান্ধৱীসকল, আল্লাহু আকবৰ ধ্বনি দি প্লেষ্টাইনক সমৰ্থন কৰিছে আৰু ধৰ্মীয় শ্লোগান দি প্লেষ্টাইনক সমৰ্থন আলিগড় মুছলিম বিশ্ববিদ্যালয় ছাত্ৰ। হয় বন্ধু বান্ধৱীসকল, আল্লাহু আকবৰ ধ্বনি দি প্লেষ্টাইনৰ সমৰ্থনত বিশাল প্ৰতিবাদী ৰেলী। হয় বন্ধু বান্ধৱীসকল, ইজৰাইল আৰু হামাছৰ মহাযুদ্ধক লৈ প্লেষ্টাইনক সমৰ্থন একাংশ শিক্ষাৰ্থীৰ, আৰু এই মহাযুদ্ধত ইজৰাইলৰ সমৰ্থন থিয় দিছে ভাৰত। কিন্তু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে ভাৰতে, আৰু প্লেষ্টাইনৰ পক্ষত থিয় হৈছে পাকিস্তান, কাটাৰ, লগতে ইৰাণৰ দৰে মুছলিম দেশে।
ধর্মীয় স্লোগান দি প্লেষ্টাইনক সমৰ্থন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কিয়নো ইজৰাইলত হাহাকাৰ হয় বন্ধু বান্ধৱীসকল এই অসমবাসী ৰাইজক জনাইছে এটা ভয়ংকৰ খবৰ কিয়নো সন্ত্ৰাসবাদীৰ আক্ৰমণত নাগৰিকৰ হাহাকাৰ আৰু 3 দিন ধৰি গড়ৰ ভিতৰত আবদ্ধ হৈছে নাগৰিক আৰু ইজৰাইলী মহিলাক বৰ্বৰ অত্যাচাৰ সন্ত্ৰাসবাদীৰ আৰু বহু ইজৰাইলী নাগৰিক বন্দী কৰি ৰাখিছে সন্ত্ৰাসবাদীয়ে আৰু অধিক ভয়ানকভাৱে ইজৰাইলত আক্ৰমণৰ প্ৰস্তুতি সন্ত্ৰাসবাদীৰ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত নাগৰিকৰ হাহাকাৰৰ সৃষ্টি হৈছে আৰু 3 দিন ধৰি গড়ৰ ভিতৰত আবদ্ধ নাগৰিকৰ হয় বন্ধু বান্ধৱীসকল এটা ভয়ংকৰ সৃষ্টি হৈছে আৰু এনেকুৱাকৈ আপোনালোকৰ সকলোৱে জানে 3 দিন ধৰি ইজৰাইল আৰু প্লেষ্টাইনৰ মাজত এটা ভয়ংকৰ যুদ্ধৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হয় বন্ধু বান্ধৱীসকল থাৰাহাৰ ৰকেট আক্ৰমণ মধ্যপ্ৰাচ্যত ভয়াৱহ পৰিস্থিতি এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো ইজৰাইলত থাৰাহাৰ ৰকেট আক্ৰমণ হামাছৰ ভয়াৱহ আক্ৰমণত ইজৰাইলৰ 73খন সৈনিকৰ মৃত্যু লগতে ইজৰাইলেও হামাছক দিছে উচিত প্ৰত্যুত্তৰ চেণ্ট্ৰেল গাজাত ডাঙৰ আক্ৰমণ কৰিছে ইজৰাইলে আৰু এই ভয়াৱহ যুদ্ধত আন এটা সংগঠনৰ এণ্ট্ৰি আৰু প্লেষ্টাইনৰ PFLৰ তৰফৰ পৰাও কৰা হৈছে আক্ৰমণ আৰু ইজৰাইলী সৈনিকৰ এটা ঘাটিত আক্ৰমণ চলাইছে PFL আৰু যিকোনো মুহূৰ্ততে 50,000 ৰকেটেৰে আক্ৰমণ কৰিব পাৰে ইজৰাইলক লগতে লেবাননৰ সংগঠন হিজবুল্লাৰ তৰফৰ পৰা ইতিমধ্যে দিয়া হৈছে হুংকাৰ আৰু ইজৰাইলত থাৰাহাৰ ৰকেট আক্ৰমণ হামাছৰ হয় বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা কিবি মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কিয়নো কংগ্ৰেছৰ বৃহৎ জয় হাৰ মানিলে বিজেপি এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে ডাঙৰ খবৰ কিয়নো বিজেপিক ধূলিসাৎ কৰি বৃহৎ জয় লাভ কৰিলে কংগ্ৰেছে আৰু কাৰ্গিল সীমান্তৰ পৰা বিজয় ধ্বজা উৰুৱালে কংগ্ৰেছে লাডাখত শোচনীয় পৰাজয় শাসকীয় বিজেপি দলৰ হয় বন্ধু বান্ধৱীসকল কংগ্ৰেছ মিত্ৰতা দলে 26খন আসনৰ 22খনতে জয়ী হৈছে আৰু মাত্ৰ 2খন আসনত লাভ কৰিছে বিজেপিৰ পৰাজয় স্বীকাৰ লগতে নেশ্যনেল কনফাৰেন্সে লাভ কৰিলে 13খন আসন আৰু কংগ্ৰেছ দলে লাভ কৰিলে 9খন আসন আৰু 2খন আসনত জয়লাভ কৰিছে INDPৰ হয় বন্ধু বান্ধৱীসকল লাডাখ স্বশাসিত পাহাৰ উন্নয়ন পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ চমক আৰু 26খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু কেন্দ্ৰশাসিত অঞ্চল হোৱাৰ পিছত পাহাৰ পৰিষদে এয়া প্ৰথমটো নিৰ্বাচন আৰু 4 বছৰ মূৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত শক্তি দেখুৱালে কংগ্ৰেছে আৰু জম্মু কাশ্মীৰৰ জনতায়ো আদৰি জনাইছিল কংগ্ৰেছৰ যুৱৰাজক আৰু বিজেপিক ধূলিসাৎ কৰি বৃহৎ জয় লাভ কৰিছে হয় বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা কিবি মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল এই মুহূৰ্তে অসমবাসী ৰাইজক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'